মাকুমত একে নিশাই তিনিটা স্থানত চুৰৰ চাফাই অভিযান লুটি নিলে তিনিখন দোকানৰ পৰা বহু টকাৰ সা সামগ্ৰী ৰেলৱে বিভাগৰ উচ্ছেদৰ উত্তেজনা মাৰ নজাওঁতে তিনিচুকীয়া জিলাৰ মাকুমত নিশা পুনৰ চুৰিকাণ্ডৰ ঘটনা সংঘটিত হোৱাক লৈ ব্যৱসায়ীসকল এতিয়া চিন্তিত হৈ পৰিছে। একেটা নিশাতে তিনিটাকৈ স্থানত ক্ৰমে মাকুম ডেইলি বজাৰৰ এখন দোকানৰ পৰা ডিজিটেল কাটালৈ উধাও হয়। ফৰেষ্ট ফিল্ডৰ সমীপৰ এখন চেলুনৰ পৰা তলা ভাঙি এখন চাইকেল চুৰি কৰাৰ লগতে তাৰ কাষতে থকা এখন দোকানৰ দৰ্জা ভাঙি তেল, চাবোন, চিগাৰেটকে আদি কৰি প্ৰায় 20,000 মান টকাৰ সামগ্ৰী লৈ উধাও হয় চুৰে। পুৱা দোকানীগৰাকীয়ে দোকান খুলিবলৈ আহি দৰ্জা খুলিবলৈ লওঁতেই চুৰে চুৰি কাৰ্য সংঘটিত হোৱাৰ কথা গম পোৱা বুলি জানিবলৈ দিয়ে। গাঁওৰক্ষী বাহিনীৰ কটকটীয়া টাউন কমিটিৰ কটকটীয়া নিৰাপত্তা থকাৰ পাছতো মাকুম চহৰত কেনেকৈ সঘনাই এনেদৰে চুৰিকাণ্ড সংঘটিত হ'বলৈ পায় তাকে লৈ সচেতন মহলৰ প্ৰশ্ন উত্থাপন হৈছে। এতিয়া প্ৰশ্ন হয়, কেতিয়া মাকুমবাসীয়ে পৰিত্ৰাণ পাব চুৰৰ পৰা? ৰাইজৰ মনত এতিয়া মাথো প্ৰশ্ন আৰু প্ৰশ্ন। দোকান খুলিবলৈ আহিলে আমাৰ হেৰিয়ে তাৰপৰা মোলৈ ফোন কৰিলে, দোকানত এনেকৈ ভাঙিলে, তাৰপৰা কি নিলে কি নানিলে মই চাব নাই চোৱা বুলি ক'লে। তাৰপৰা মই চিধা আহিলোঁ, আহি চালোঁহি, তাৰপৰা এখন খুলি ভাঙি মানে আকৌ ইটা চিটা দি লগাই থৈছে এনেকৈ ভাড়া কৰি। তাৰপিছত ভিতৰ এইফালে এনেকৈ খুলি পিনি এনেকৈ জুপি চালোঁ, তাৰ এনেকৈ চালে নেদেখোঁ। আকৌ গোটেইখন দৰ্জাবোৰ খুলিলোঁ, খোলাৰ পিছত চাইছোঁ এইবিলাক বস্তু কিবাকিবি গোটেই পেলাই থৈছে, তাৰপিছত পেলাই থৈছে। চিগাৰেট টিকেট লৈ গ'ল আৰু গুটকা চুটকা নিলে, তাৰপৰা তেল, চাবোন, বিস্কুট আৰু এইবিলাক কি মিক্সাৰ, গাখীৰ পেকেট এইবিলাক লৈ গ'ল। এইফালেও গিলাচ খোলা আছে, সেইফালেও খোলা আছে। তেলটো ডাইৰেক্ট 1 লিটাৰ 1 কাৰ্টন, হাফ লিটাৰ 1 কাৰ্টন আৰু বিস্কুট গাখীৰ পেকেট নিলে 6-7টামান, হাফ লিটাৰ নিলে আৰু কেছ বক্সৰ পৰা পইচা কিবা নিদিলে নেকি? খুচুৰা খুচৰি পইচা অলপ আছিলে, সেইখিনি নিলে। তাৰপৰা চিগাৰেটো আছিলে 1700 টকাও, চিগাৰেটখিনি লৈ গ'ল। গুটকা আছিলে, ৰজনীগন্ধা, শিখৰ, গল, সেয়াও লৈ গৈছে।